পঢ়াৰ নিচাটো নেটফ্লিক্সৰ সিৰিজ, ৰিলছ, মদ, ভাং, ড্ৰাগছ বা অন্যান্য যিকোনো বেয়া এডিকশ্যনতকৈ বহুত বেছি গাঢ় আৰু দৃঢ় হয় যদিহে এবাৰ এই নিচাটো আহে। কিয়নো যেতিয়া আপোনালোকে কিবা এটি বেয়া এডিকশ্যনত লিপ্ত হৈ থাকে তেতিয়া আপোনালোকৰ মনটো সদায় কঠোৰ আৰু নেগেটিভ চিন্তাৰে ভৰি থাকে। কিন্তু যেতিয়া আপোনালোকৰ পঢ়া নিচা লাগিব, যেতিয়া আপোনালোকে ইনফৰমেশ্যন নলেজবিলাক গেইন কৰিবলৈ ল'ব, তেতিয়া আপোনালোকৰ মনটো সদায় পাতল লাগিব আৰু এনেকুৱা লাগিব যে কিবা এটা শিকিলোঁ, কিবা এটা জানিলোঁ। আৰু সেইটো মোৰ হৈছে, নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, কাৰণ মোৰ পঢ়া নিচা লাগি পাইছিলে। এতিয়া বাৰু সেইটো বেলেগ যে আগতকৈ মোৰ নিচাটো কমিছে বাৰু, সেইটো মই এডমিট কৰোঁ। কিন্তু তোমালোক যিবিলাক মোতকৈ সৰু আছা, পঢ়াত মোৰ বয়সতকৈ সৰু, তেওঁলোকক বেছিকৈ কৈছোঁ কথাটো। কষ্ট হ'লেও, দুদিন কষ্ট হ'লেও পঢ়া টেবুলত বহিবলৈ চেষ্টা কৰা। দুদিনমান অকণমান অৱশ্যে কষ্ট হয়, কিন্তু সেই বহাৰ পিছত যেতিয়া আপোনালোকৰ নিচা লাগিব বা তোমালোকৰ নিচা লাগিব, তেতিয়া বস্তুবিলাক বহুত বেছি ইণ্টাৰেষ্টিং হৈ যায়। আজিৰ ভিডিঅ'টো আছিল ইমানেই, সোনকালে লগ পাম।